অটপালিটো এনেও কৰে, কিন্তু মামা ঘৰত আহি ভাগিনে যদি অত্যাচাৰ নকৰে আৰু কোনে কৰিব গাইছ। বাৰু বাদ দিয়ক সেয়া। এতিয়া মানে ওলাইছো নগাঁওলে, সৰু বা ভিন্দু আৰু মই। সৰু সুৰা কাপোৰৰ কেইটামান বজাৰ আছিলে আৰু মিঠাই থালি এখন বনাব লগা আছিলে। তাকে নগাঁও পাই শৰ্মা চুইটছত সোমাই মিঠাই থালি এখন বনাই আকৌ আহিলো বৰ বজাৰৰ ফালে। এতিয়া ইয়াৰ পৰা ভাগিনতলৈ কেইটামান কাপোৰ আৰু সৰু সুৰা কিবা কিবি বস্তু কেইটামান আছে, সেইকেইটালৈ যাব লাগিব। যিমানখিনি বস্তু ল'ব লগা আছিলে ললো, কিন্তু ভিডিঅ'হে কৰা নহল। এইফালে আকৌ তাৰ পৰা আহি যাওঁতে সেনচুৱাতে বাহঁতৰ ঘৰত সোমাই ভাত খাই যোৱা কথা আছিলে। তাকে নগাঁওতে সোমাই হোটেল এখনৰ পৰা কিবা কিবি লৈ পালোহি বাহঁতৰ ঘৰ। এয়াই হৈছে মোৰ ডাঙৰ জেঠাইৰ জীয়েক মাইনাবা আৰু ভিন্দু। আমি নগাঁওলৈ যাওঁতে বাক ফোন কৰি কৈছিলো আমি বোলো ভাত নগাঁওত নাখাওঁ, ডাইৰেক্ট আহি আপোনালোকৰ ঘৰতহে খাম আৰু। তাকে বায়ে ধুনীয়াকে খাচী মাংসৰ লগত ভাত বনাই থৈছিলে। বায়ে বৰ ধুনীয়া বনায় আৰু বাৰ ইউটিউব চেনেল এটাও আছে, হৰিপ্ৰিয়া পাকঘৰ বুলি। আপোনালোকৰ যদি কিবা ৰেচিপি চাব মন আছে তেনেহলে চেনেলটো চাৰ্চ কৰি চাব। পিছে বৰ ধুনীয়াকে পেট ভৰাই ভাতকেইটা খালো আৰু অলপ টাইম থাকি চবকে বাই বাই বুলি কৈ আহিলো ঘৰলৈ। আৰু আজিলৈ ইমানে আছিলে, বাই।